এটি বগেজারি নৃত্য। বগেজারি সোঁৱৰণিৰ বুকুত ডুবিয়াব খুজিছো, ইতিহাসৰ পাতে ঢুকি নোপোৱা সাঁথৰ সাঁথৰ লগা অথচ সঁচা তেজ মঙহৰ পাতি ৰভা গাভৰু এগৰাকীৰ জীয়া কাহিনী বগেজাৰি। 1500 শতিকাৰ বগে ৰাজ্যৰ ৰজা বগা সিং আৰু ৰাণী চান্দুবিৰ জীয়ৰী বগেজাৰি। ৰাজ্যৰ নাম দোহাই তাইৰ নাম ৰাখিছিল বগেজাৰি। ৰাজকন্যা বগেজাৰিৰ জন্ম ৰজা বিশ্বসিংহৰ ৰাজত্ব কালত হৈছিল। প্ৰকৃতিৰ বুকুত লালিত পালিত হৈ প্ৰকৃতিৰ লগত অভিন্ন কৰি ৰাখিছিল নিজৰ জীৱন। সেয়েহে ৰাজকুমাৰী হৈও সাধাৰণ জনতাৰ মাজলৈ গৈ ৰচিছিল সাধাৰণ মানুহৰ সুখ দুখ আৰু হাঁহি ধেমালিৰ গান, যি আজিও বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে প্ৰচলিত হৈ আহিছে পাতিৰাভা সমাজত বগেজাৰিৰ গান হিচাপে। বগেজাৰিৰ গান দক্ষিণ কামৰূপৰ পাতিৰাভাসকলৰ মাজত বহুল প্ৰচলিত আৰু সমাদৃত। সময়ৰ বকচাত উঠি বগেজাৰি ৰাজকন্যাই বগে ৰাজ্যৰ শাসনৰ বাক জৰি কাণ পাতি ল'বলগীয়া হৈছিল যদিও সংস্কৃতিৰ প্ৰতি কৃষ্টি সংস্কৃতিৰ প্ৰতি বলিয়া হোৱাৰ অৰ্থে ত্যাগ কৰিছিল ৰাজমহল। অৱশ্যে ৰাজমহল ত্যাগ কৰাৰ অন্য এটা কাৰণ আছিল। ৰাজকুমাৰী বগেজাৰিৰ জীৱনলৈকেও আহিছিল স্বৰ্গীয় অনুভূতিৰে মন প্ৰাণ জীপাল কৰি তোলা লুকুৱা প্ৰেম। মন কৰ, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহৰ বিশ্বস্ত বন্ধু বগেজাৰিৰ আজন্ম প্ৰেমিক। অন্যহাতে বিশ্বসিংহৰ ভাগিনী সংস্কৃতিৰ পূজাৰী বগেবাই। দাতাই দিলেও বিধাতাই নিদিয়ে কথাষাৰিয়েই যেন প্ৰতিফলিত হ'ল সিহঁতৰ জীৱনত। বৈবাহিক জীৱনৰ পাতনিৰ কিছুদিন পিছতেই সিহঁতৰ জীৱনলৈও নামি আহিছিল সাধাৰণ মানুহৰ দৰে বিৰহ বেদনা, আৰু এই বেদনাই দহিছিল সমগ্ৰ বগে ৰাজ্য। সেয়েহে জীৱনৰ বাকীছোৱা সময় ৰাজকাৰেং ধন সম্পদ বিলাসী জীৱন সকলোবোৰ ত্যাগ কৰি বগেজাৰি বাই আহিছিল সাধাৰণ জনতাৰ মাজলৈ, আৰু সাধাৰণ জনতাৰ মাজত থাকিয়েই ৰচিছিল এই বগেজাৰি গান। সাধাৰণ মানুহৰ সুখ দুখ হাঁহি ধেমালিৰ গান, এয়াই বগেজাৰি। আহকচোন আমি উপভোগ কৰোঁ। Kaya
কৃষ্ণ